চাই থাকক আজিৰ খবৰ। আমাৰ বাতৰিসমূহ যদি চাই ভাল লাগিছে তেনেহলে এতিয়াই সাবস্ক্ৰাইব কৰক, লগতে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজি ৰাতিপুৱাই দিল্লীৰ পৰা গুৱাহাটীত উপস্থিত হয় কুকুৰাঝাৰৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী শব্দৰাম ৰাভা। বহু জল্পনা কল্পনাৰ অন্ত পেলাই কংগ্ৰেছে ঘোষণা কৰে ৰাজ্যৰ তৃতীয় পৰ্যায়ৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা। গুৱাহাটী লোকসভা সমষ্টিৰ পৰা ববিতা শৰ্মা, ধুবুৰীত আবু তাহেৰ আলী বেপাৰী, কুকুৰাঝাৰত শব্দৰাম ৰাভা আৰু বৰপেটাত আব্দুল খালেকক প্ৰাৰ্থিত্ব প্ৰদান কৰে কংগ্ৰেছে। প্ৰাৰ্থিত্ব লাভ কৰি আজি ৰাতিপুৱা 9:30 গুৱাহাটী বিমানবন্দৰত উপস্থিত হয় শব্দৰাম ৰাভা। লগে লগে সমৰ্থকৰ হৰ্ষোল্লাসে উৎফুল্লিত কৰে সমগ্ৰ পৰিৱেশ। শব্দ ৰাভা জিন্দাবাদ, কংগ্ৰেছ জিন্দাবাদ ধ্বনিৰে মুখৰিত হৈ পৰে বিমানবন্দৰৰ চৌহদ। তাৰ পাছত গুৱাহাটী বিমানবন্দৰৰ পৰা 5 শতাধিক সমৰ্থকে বাইক ৰেলী কৰি কোকৰাঝাৰলৈ শব্দ ৰাভাক আদৰি লৈ যায়। চাৰিওফালে তুংগত হৈ উঠিছে নিৰ্বাচনী বতাহ। শেষ হাঁহিটি কোনে মাৰিব সেয়া সময়েহে ক'ব। চাই থাকিব আজিৰ খবৰ। চাই থাকক আজিৰ খবৰ।